নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা সংখ্যাবোৰ কেনেকৈ সৰুৰ পৰা ডাঙৰলৈ অতি সহজতে সজাই লিখিব পাৰি সেইটো জানিব পাৰিম। আৰু তাৰ বাবে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব লাগিব। তেনেহ'লে অহাচোন আমি প্ৰথমে ছবিৰ সহায়ত কথাখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ। তোমালোকে সন্মুখৰ চিত্ৰখনত 4জন ল'ৰাক দেখা পাইছা। এতিয়া যদি ল'ৰাকেইজনক সৰুৰ পৰা ডাঙৰলৈ বা চাপৰৰ পৰা ওখৰলৈ সজাবলৈ দিয়া হয়, তেতিয়াহ'লে তোমালোকে পাৰিবানে? তেন্তে আহাচোন আমি সকলোৱে মিলি ল'ৰাকেইজনক সৰুৰ পৰা ডাঙৰলৈ বা চাপৰৰ পৰা ওখলৈ সজাওঁ। যিহেতু আমাক সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ দিছে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? আটাইতকৈ সৰু ল'ৰাজন মানে সৰু ছবিটো আমি আগলৈ আনিব লাগিব, মানে প্ৰথমত লিখিব লাগিব। তাৰপিছত আমি পিছৰ 3জন ল'ৰাৰ ভিতৰত আটাইতকৈ চাপৰ ল'ৰাজন বিচাৰিব লাগিব আৰু সেই ল'ৰাজনক আমি দ্বিতীয়তে আনিব লাগিব। এইবাৰ পিছৰ 2জন ল'ৰা ৰাইট চিন দিয়া ল'ৰাজনৰ ভিতৰত আটাইতকৈ চাপৰ ল'ৰাজন বিচাৰিব লাগিব। তাৰপিছত তাক আমি তৃতীয়তে আনি লিখিব লাগিব বা তৃতীয়ত আনি ৰাখিব লাগিব। তাৰপিছত আৰু আটাইতকৈ লাষ্টত বা শেষত থাকি যোৱা ল'ৰাজন আমি শেষত আনি ৰাখিব লাগিব। এনেদৰেই তোমালোকে সংখ্যাৰ ক্ষেত্ৰতো এনেদৰে সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিব পাৰিব লাগিব। সংখ্যাৰ ক্ষেত্ৰতো তেনেকুৱা নিয়মেই। তেনেহ'লে আহাচোন আমি সংখ্যাৰ ক্ষেত্ৰতো তেনেকৈ আমি কৰি চাওঁ। তেৰ, 27, 12, 19, 9, 25 আৰু 20 এই সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। এতিয়া আহাচোন আমি সজাওঁ। আমি গম পালোঁ যে এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 9। সেইকাৰণে আমি প্ৰথমতে 9 লিখিম। তাৰ পিছৰ সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা হৈছে 12। তেতিয়াহ'লে আমি দ্বিতীয়তে 12 লিখিম। তাৰ পিছৰ সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা হৈছে 13। তেতিয়াহ'লে আমি এইবাৰ 13 লিখিম। তাৰ পিছৰ সংখ্যাকেইটাৰ ভিতৰত তুলনা কৰিলে আমি আটাইতকৈ সৰু সংখ্যা দেখা পালোঁ 19। তেতিয়াহ'লে আমি এইবাৰ 19 লিখিম। এইবাৰ 27, 25 আৰু 20 এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 20। তেতিয়াহ'লে এইবাৰ আমি 20 লিখিম। এইবাৰ 27 আৰু 25 সংখ্যা বাছি আছে। এই 27 আৰু 25ৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 25। তেতিয়াহ'লে আমি এইবাৰ 25 লিখিম। এতিয়া শেষত 27টো বাকী থাকিল। তেতিয়াহ'লে আমি 27 সংখ্যাটো একেবাৰে শেষত লিখিম আৰু ইয়ে হ'ব আটাইতকৈ ডাঙৰ সংখ্যা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এতিয়া বুজিব পাৰিলা সৰুৰ পৰা ডাঙৰলৈ সংখ্যাবোৰ কেনেকৈ সজাই লিখিব পাৰি। আশা কৰোঁ তোমালোকে বুজি পাইছা। শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ যাচিলোঁ।